নমস্কাৰ পোনপ্ৰথমে সকলোকে বাপুতি সাহোন ৰঙালী বিহুৰ ওলগ জনালোঁ। জুবিনদাবিহীন এইটো প্ৰথম ৰঙালী বিহু আমাৰ সমূহ অসমবাসীৰ বাবে। তেখেতক এবাৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। দুলীয়াজান অইল মাৰ্কেটৰ উৰুকা বজাৰখনৰ ব্যস্ততাৰ পৰিৱেশ অলপমান আপোনালোকৰ আগত দেখুৱাবলৈ লৈছোঁ। এই উৰুকা বজাৰখন প্ৰত্যেক বছৰে বহি আহিছে। আহকচোন তেতিয়াহ'লে ভিডিঅ'ৰ মাজলৈ আগবঢ়োঁ আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জেগাটোৱে আন্ধাৰ। আমলৈ কেনেকৈ দিছে? পোৱা 500। চাই লওঁ চাহটো বনাই দেখা তুমি। চাহ বনাইছে কাইলৈ কাৰণে দেই। চাহটো কেনেকৈ দিছা তালৈ প্ৰতি? কেনেকৈ দিছা যোৰা নে? অঁ 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 ঠিকে ঠিকে একো নাই। অঁ ৰ'বা ঘূৰি আহি লওঁ। অঁ বনাই দিব মানে চব বনাই দিব মানে এনেকৈ বনাই দিব বেগ এটাত। বস্তু ৰেডি আছে। বাকীবোৰ বেলেগ সিহঁতে কৰিছোঁ। এই টুকুৰা এটা লাগে যদি বেয়া নাপায়। কিবা এটা দিছোঁ আপোনাক। চব গণ্ডগোল হ'ব। চাহ ৰেডি হৈ গ'ল কাইলৈ কাৰণে এতিয়াই ৰেডি কৰিলোঁ হ'ব আৰু থৈ দিছোঁ। এইবোৰ 2000 টকা কেজি। কিমান আছে? খেতি খতম দাম হৈ এইটো নহয় চাইছোঁ ৰ'বা। মই যে কিনিলোৱে নহয় তো মালভোগটো নহয় জহাটো আগতে বিচাৰিছিলোঁ। অঁ ল'লোৱে মালভোগটো। ভাল ঐ চাওঁ
ৰঙালী মেলা এখন ৰঙালী মেলাই আছিলে এখন ৰঙালী মেলাই আছিলে এইখনে অইল উৰুকাৰ বজাৰ অইল মাৰ্কেটৰ উৰুকাৰ বজাৰ দেখা ন সকলোকে হেপী বিহু সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ আগতীয়াকৈ বিহুৰ শুভেচ্ছা জনালোঁ থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব